নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোকক। আজি মই মাছ পাতত দিলোঁ, তাকে আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। এখন মই কলপাত ভালদৰে গেছত সেকি ল'লোঁ ফাটি নাযাবলৈ। এই আটাইকেইটা মাছ তাতে দি দিলোঁ। তাৰপৰা নিমখ আৰু হালধি জোখ অনুসৰি দি দিলোঁ। আপোনালোকে যিমানটো পৰিমাণত লৈছে সিমানটো পৰিমাণত দি দিব। এয়া নলটেঙা দিছোঁ সৰু সৰুকৈ কাটি, আৰু দুখিলা গোন্ধৰ কাৰণে গোলনেমুৰ পাত দিছোঁ, আৰু আদা নহৰু মই থেতেলিয়াই লৈছোঁ তাতে দি দিছোঁ। আচলতে দেখাত ভাল নহ'লে কিন্তু খাবলৈ বিৰাট টেষ্টি লাগিছে। কেঁচা তেল অকণমান দি দিলোঁ। আপোনালোকে জোখ অনুসৰি দিব যিমানটো পৰিমাণত লৈছে। এতিয়া আটাইখিনি মিক্স কৰি ল'ম মই ভালদৰে। এটা ভোট জলকীয়াও দি দিছোঁ লগতে, যিহেতু সৰু ছোৱালীয়ে খাব সেইকাৰণে কাটি দিয়া নাই, আৰু আদা পাত দুখিলা দি দিছোঁ। আপোনালোকে এনেদৰে ভোট জলকীয়াটো দিব পাৰিব, যিহেতু সৰু ল'ৰা ছোৱালী থাকিলে আপোনালোকে পিছত ভাঙি ল'ব পাৰিব। এয়া এনেদৰে আপোনালোকে ভালদৰে মেৰিয়াই ল'ব, মাছটো ওলাই যাব নোৱাৰাকৈ। এয়া দেখিছেনে, পাতখন সেকি ল'লে মেৰিয়াবলৈ বিৰাট ভাল হয়। এতিয়া মই বান্ধি ল'ম এনেদৰে। এয়া মই কলৰ ৰছীয়ে বান্ধি ল'ম। আপোনালোকে কলৰ ৰছী নাপালেও পাতৰ বেলেগো বান্ধিব পাৰিব। মই আছিলে কাৰণে এনেদৰে বান্ধি ল'লোঁ। এখন টাৱা গৰম কৰি লৈছোঁ, তাতে মই টোপোলাটো দি দিছোঁ আৰু ঢাকোন এখন লগাই দিম। আপোনালোকে গেছটো সৰু কৰি থ'ব, ডাঙৰ কৰি নিদিব। এনেদৰে 15 মিনিটমান ভালদৰে লুটিয়াই ভাজি থাকিব, তেতিয়া সোনকালে সিজি যাব, আৰু গেছটো সৰু কৰি থ'ব। এয়া চাওকচোন, মোৰ ভিতৰত থকা তেলবোৰ বাহিৰলৈ ওলাই আহিছে। আধা সিজা হৈছেই। এনেদৰে আপোনালোকে ভাজি থাকিব। এয়া চাওকচোন, মোৰ ৰেডি হৈ গ'ল। ইমান সুন্দৰ এটা গোন্ধ আহিছে যে, নলটেঙা দিছিলোঁ আৰু নেমু পাতৰ গোন্ধটো ইমান ধুনীয়া আহিছে আদা সৈতে। চাওকচোন, ইমান সুন্দৰকৈ সিজি গ'ল মোৰ। এয়া জলকীয়াটো যে দিছিলোঁ গোটা হৈ থাকিলে, দেখিছেনে, ভাগি যোৱা নাই। এনেদৰে আপোনালোকে দিবচোন, সৰু ল'ৰা ছোৱালী থাকিলে সেইটোও খাব পাৰিব। এতিয়া আটাইখিনি মিক্স কৰি ল'ম। ইমান সুন্দৰ যে গোন্ধটো আহিছে। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই যদি ভাল পায় প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট কৰি জনাব। সকলোতে জানেই কেনেদৰে বনায়। এয়া মোৰ ৰেডি হৈ গ'ল। দেখাত কিন্তু সুন্দৰ নহ'লেও বাৰে বাৰে ক'ম, খাবলৈ কিন্তু বিৰাট টেষ্টি হৈছে। আজিলৈ আহিছোঁ, অন্য এদিন আহিম অন্য এটা ভিডিঅ'লৈ।